নমস্কাৰ বন্ধু বান্ধৱীসকল আজি পুনৰবাৰ আপোনালোকৰ বাবে ইংলিছৰ এটা ইম্পৰ্টেণ্ট সেশন লৈ আহিছোঁ আজিৰ এই সেশনটো হৈছে ইংলিছৰ পাৰ্ট 10 ইয়াৰ আগতে আমি 9টা পাৰ্ট আমাৰ চেনেলটোত আপলোড কৰিছোঁ যাৰ লিংকটো মই এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দি দিম আপোনালোকে তাত গৈ এই কুৱেশ্যনসমূহ চাব পাৰিব আজিৰ এই ভিডিঅ'টোত আমি পুনৰ 10টা ইম্পৰ্টেণ্ট এণ্টনিম অৰ্থাৎ বিপৰীত শব্দৰ বিষয়ে আমি আলোচনা কৰিম আজিকালি প্ৰায়বোৰ পৰীক্ষাতে এণ্টনিম আৰু চিননিমৰ কুৱেশ্যনবিলাক থাকে আপোনালোকে গমেই পায় গতিকে আহকচোন আমি আজিৰ কুৱেশ্যনসমূহ চাই লওঁ আজিৰ প্ৰথম কুৱেশ্যনটো দিয়া আছে ফিকলৰ অৰ্থটো কি ইয়াৰ হৈছে লেক অফ কনষ্টেঞ্চি বা চেঞ্জিং অৰ্থাৎ আমি কি বুজিলোঁ যে ফিকল মাইণ্ডেড যাৰ ফিলিংটো মনটো মানে পৰিৱৰ্তন হৈ থাকে আজি এটা কথা কালি এটা কথা তেনেকুৱা ধৰণৰ বুজাবলৈ আমি ফিকল টাৰ্মটো ব্যৱহাৰ কৰোঁ ইয়াৰ অপশ্যনবোৰ দিয়া আছে একুৰেট কনষ্টেণ্ট নাম্ব আৰু ৰেষ্টলেছ ইয়াৰ শুদ্ধ উত্তৰটো অৰ্থাৎ ইয়াৰ ফিকলৰ শুদ্ধ আমাৰ বিপৰীত শব্দটো কি হ'ব আমাৰ অপশ্যন বি কনষ্টেণ্ট ফিকল মানে আমাৰ চেঞ্জ হৈ থকা আৰু তাৰ বিপৰীত শব্দটো হ'ব কনষ্টেণ্ট একেই থকা নেক্সট কুৱেশ্যনটো চাই লওঁ ইয়াত দিয়া আছে এণ্টিকৰ অৰ্থটো কি আপোনালোকে জানে পুৰণা বস্তু বুজাবলৈ আমাৰ এণ্টিক শব্দটো ব্যৱহাৰ কৰা হয় ইয়াৰ অপশ্যনসমূহ দিয়া আছে ইন'ভেটিভ কমন ৰিচেণ্ট আৰু ইউথফুল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ ৰিচেণ্ট অৰ্থাৎ এণ্টিকৰ বিপৰীত শব্দ হৈছে আমাৰ ৰিচেণ্ট নেক্সট কুৱেশ্যনটো দিয়া আছে এক্সট্ৰিনজিক মানে হৈছে নট পাৰ্ট অফ বা এক্সটাৰ্নেল কিবা এটা বস্তু আমাৰ অংশ নহয় তেনেকুৱা ধৰণৰ বুজাবলৈ এক্সট্ৰিনজিক শব্দটো ব্যৱহাৰ কৰা হয় ইয়াৰ অপশ্যনবোৰ দিয়া আছে ইনহেৰেণ্ট চিভিয়াৰ চেল' আৰু নাউন অফ দ্য এবভ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ইনহেৰেণ্ট মানে লাগতিয়াল তেনেকুৱা ধৰণৰ বুজাবলৈ আমাৰ ইনহেৰেণ্ট শব্দটো ব্যৱহাৰ কৰা হয় নেক্সট কুৱেশ্যনটো চাই লওঁ হোপ মানে আপোনালোকে জানে আশা ইয়াৰ অপশ্যনবোৰ দিয়া আছে ডিজায়াৰ ডেছপায়াৰ এক্সপেক্টেশ্যন আৰু এছপাইৰেশ্যন ইয়াৰ শুদ্ধ বিপৰীত শব্দটো হ'ব আমাৰ ডেছপায়াৰ অৰ্থাৎ নিৰাশা নেক্সট কুৱেশ্যনটো দিয়া আছে গ্লাটৰ অৰ্থটো কি বাৰু গ্লাট মানে হৈছে এনৰ্মাছ প্লেণ্টি কিবা এটা বস্তু প্ৰচুৰ পৰিমাণে আছে বা প্ৰচুৰ পৰিমাণে দি থকা হৈছে সেনেকুৱা বুজাবলৈ আমাৰ গ্লাট শব্দটো ব্যৱহাৰ কৰা হয় ইয়াৰ অপশ্যনবোৰ দিয়া আছে ইণ্ট্ৰডিউচ অভাৰফ্ল' প্ৰগ্ৰেছ আৰু ৰেষ্ট্ৰেইন ইয়াৰ শুদ্ধ বিপৰীত অৰ্থটো হ'ব আমাৰ ৰেষ্ট্ৰেইন বাধা দিয়া গ্লাট মানে হৈছে কিবা এটা বস্তু প্ৰচুৰ পৰিমাণে দি থকা আৰু তাৰ বিপৰীত শব্দটো হ'ব আমাৰ ৰেষ্ট্ৰেইন বাধা দিয়া নেক্সট কুৱেশ্যনটো চাই লওঁ এট্ৰাক্টিভ মানে জানে আকৰ্ষণীয় ইয়াৰ অপশ্যনসমূহ দিয়া আছে ৰিপাগনেণ্ট চিনচিয়াৰ ৰিপালচিভ আৰু জেনুইন ইয়াৰ শুদ্ধ বিপৰীত অৰ্থটো হ'ব আমাৰ ৰিপালচিভ নেক্সট কুৱেশ্যন দিয়া আছে এফিমেৰেলৰ অৰ্থটো হৈছে আমাৰ শ্বৰ্ট কিবা এটা বস্তু মানে অত্যন্ত কম সময়ৰ বাবে থাকে তেনেকুৱা ধৰণৰ বুজাবলৈ আমাৰ এফিমেৰেল শব্দটো ব্যৱহাৰ কৰা হয় ইয়াৰ অপশ্যনবোৰ দিয়া আছে আমাৰ ডেলিকেট চেনচুৱাছ শ্বৰ্ট আৰু পাৰ্মানেণ্ট ইয়াৰ শুদ্ধ বিপৰীত অৰ্থটো হ'ব আমাৰ অপশ্যন ডি পাৰ্মানেণ্ট নেক্সট কুৱেশ্যন আইচলেশ্যন মানে হৈছে আমাৰ ছেপাৰেশ্যন বুজায় ইয়াৰ অপশ্যনবোৰ দিয়া আছে ছেগ্ৰিগেশ্যন ডিপৰ্টেশ্যন এছ'চিয়েশ্যন আৰু ছেক্লুজন ইয়াৰ শুদ্ধ বিপৰীত অৰ্থটো হ'ব আমাৰ অপশ্যন চি এছ'চিয়েশ্যন নেক্সট কুৱেশ্যনটো দিয়া আছে অডেচিয়াছৰ মিনিংটো হৈছে আমাৰ বল্ড মানে সাহসী তেনেকুৱা ধৰণৰ বুজাবলৈ অডেচিয়াছ শব্দটো ব্যৱহাৰ কৰা হয় ইয়াৰ অপশ্যনবোৰ দিয়া আছে টিমিড বল্ড পানিছেবল আৰু ফেনিছ ইয়াৰ শুদ্ধ বিপৰীত অৰ্থটো হ'ব আমাৰ অপশ্যন এ টিমিড মানে আমাৰ যোনবিলাক অলপ ভয়াতুৰ মানুহ তেনেকুৱা ধৰণৰ আমাৰ বুজাবলৈ টিমিড ব্যৱহাৰ কৰা হয় আৰু নেক্সট কুৱেশ্যনটো দিয়া আছে এনৰ্মাছৰ মিনিংটো হৈছে আমাৰ প্লেণ্টি বহুত পৰিমাণে থকা তেনেকুৱা অপশ্যনবোৰ দিয়া আছে এভাৰেজ টাইনি প্লেণ্টি আৰু ষ্ট্ৰং ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন বি টাইনি গতিকে বন্ধুসকল আজিৰ ভিডিঅ'টোত আমি আপোনালোকৰ বাবে এইকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছিলোঁ ভিডিঅ'টো কেনেকুৱা বোলে জনাবচোন আৰু ভিডিঅ'টো যদি ভাল পাইছে তেনেহ'লে প্লিজ লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু আমাৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ